R24 লাইভৰ দৰ্শকসকলক দিব লৈছো এটা খবৰটো হৈছে হোজাই জিলাৰ লংকা আৰক্ষী চকীৰ অন্তৰ্গত কপিলিপাৰৰ সৈফুৰ ৰহমান তালুকদাৰৰ নামত লংকাৰ কপিলিপাৰৰ আব্দুল কায়ুম আৰু দিলৱাৰ হোসেন নামৰ দুজন দুষ্ট ব্যক্তিয়ে সৈফুৰ ৰহমান তালুকদাৰ বাংলাদেশী বুলি বাতৰি সম্প্ৰচাৰ কৰাইছিল। এই বাতৰিটো দেখা পোৱাৰ পিছত সৈফুৰ ৰহমান তালুকদাৰৰ পুত্ৰ হবিবুৰ ৰহমানে সংবাদ মেল দি নথিপত্ৰসহ সকলোখিনি তথ্য সাংবাদিকৰ কেমেৰাৰ আগত দাঙি ধৰে। সৈফুৰ ৰহমান তালুকদাৰ বাংলাদেশী বুলি এই ঘটনা সন্দৰ্ভত হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক হিলাদিত্য দেৱো মন্তব্য কৰিছিল। সৈফুৰ ৰহমান তালুকদাৰৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে প্ৰাক্তন বিধায়ক হিলাদিত্য দেৱক কয় যে আগতে নথিপত্ৰ ভালকৈ চাই তাৰ পিছতহে এনে মন্তব্য কৰিব লাগে। জানিব দিয়া মতে ইয়াৰ আগতেও কোনোবা দুষ্ট চক্ৰই সৈফুৰ ৰহমান তালুকদাৰৰ নামত বাংলাদেশী বুলি দুটাকৈ এজাহাৰ দাখিল কৰিছিল। পিছে দুয়োটা এজাহাৰৰ ভিত্তিত সৈফুৰ ৰহমান তালুকদাৰে ভাৰতীয় নাগৰিক হিচাপে ৰায় পায়। সৈফুৰ ৰহমান তালুকদাৰৰ 1966 চনৰ পৰা আজিলৈকে ভাৰতীয় ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে এই ঘটনাটোত জড়িত থকা আব্দুল কায়ুম নামৰ ব্যক্তিজনে কপিলিপাৰৰ আহমেদিয়া জামে মছজিদৰ পৰা পানীৰ মটৰ চুৰ কৰি হাতেলোতে ধৰা খাইছিল আৰু লংকা আৰক্ষীয়ে এই চোৰটোক ধৰি জেললৈ প্ৰেৰণ কৰিছিল। আব্দুল কায়ুমৰ নামত হত্যাৰ, ধৰ্ষণৰ আৰু চুৰিৰ গোচৰো আছে। এতিয়া প্ৰশ্ন হয় যে সৈফুৰ ৰহমান তালুকদাৰক বাংলাদেশী বুলি কৈ হাৰাশাস্তি কৰা আব্দুল কায়ুমৰ লগতে জড়িত থকা দুষ্ট ব্যক্তি আব্দুল ৱাহিদ, দিলৱাৰ হোসেন আৰু সামাদ আহমেদ এই কালপিট সকলক আইনী প্ৰশাসনে কি শাস্তি প্ৰদান কৰিব সময়ত সেয়া এক লক্ষণীয় হ'ব। চাওক এই প্ৰতিবেদন। আমি প্ৰেছ মিটটো মতাৰ কাৰণ হ'ল যোৱাকালি আমি এটা মোবাইলত দেখিলোঁ যে সৈফুৰ ৰহমান তালুকদাৰৰ নামত যিটো অন্যায়ভাৱে বাংলাদেশী মানে এটা আপত্তি দিয়া হৈছে যে মানুহজন বাংলাদেশ বা বাংলাদেশত তাৰ ভোট আছে বুলি, বাংলাদেশৰ অহা যোৱা কৰে বুলি, এইটো দেখি আমাৰ সমাজৰ বা দেশৰ এই এলেকাৰ মানুহ এটা আতংকিত হৈ গ'ল যে আজি জন্মসূত্ৰে দেখিছোঁ প্ৰায় 40-50 বছৰৰ আগৰ পৰা বা 60-70 বছৰৰ পৰা আমি জন্মৰ পিছৰ পৰা দেখি আছোঁ সৈফুৰ ৰহমান তালুকদাৰ আমাৰ ইয়াৰ নাগৰিক, ইয়াত বাস কৰি আছে। এই মাটিৰটো ন্যায় গ্ৰাস কৰাৰ কাৰণে আজিৰ পৰা প্ৰায় 40 বছৰ আগত সৈফুৰ ৰহমান তালুকদাৰৰ এগেইনষ্টত বাংলাদেশী এটা গোচৰ কৰিছিল। এটা পক্ষই গোচৰ কৰাৰ পিছত তেখেতক ৰাতি উঠাই দিয়া হ'ল। ইয়াৰ পিছত মহামান্য আদালতে বাংলাদেশৰ গোচৰৰ পৰা তেখেতক ইণ্ডিয়ান নাগৰিকত্ব অৰ্ডাৰ দিলে। সেই অৰ্ডাৰ কপিটো আমাৰ ইয়াত আছে। আৰু লগতে 1945 চনত এই মাটিখিনি সৈফুৰ ৰহমানৰ দেউতা চনুমিয়াই তেখেতে যিটো প্ৰিমিয়াম দিছিলে এই প্ৰিমিয়ামৰ কাগজ হ'ল এইখন। 1949 চনত আৰু এটা প্ৰিমিয়াম দিছে চনুমিয়া সৈফুৰ ৰহমানৰ দেউতা, এই প্ৰিমিয়াম দিয়া কাগজ বা আজিলৈকে এই মাটিৰ সকলো নথিপত্ৰ মজুত আছে বা তেওঁৰ খাজনাত 1942 চনৰ পৰা 54, 55, 57, 59, 60 বা আজিলৈকে তেওঁৰ খাজনা ক্লিয়াৰ আছে। ইয়াৰ পিছত দেখা গৈছে 1966 চনৰ এইখন হ'ল চাৰ্টিফাই, এই চাৰ্টিফাই কপি। 1971 চনৰ এইখন হ'ল চাৰ্টিফাই, ভোটাৰ চাৰ্টিফাই কপি। তাৰপিছত 1979 চনৰ এইখন ভোটাৰ চাৰ্টিফাই কপি। 1957 চনত এইখন ভোটাৰ চাৰ্টিফাই কপি আৰু এইখন ভোটাৰ চাৰ্টিফাই কপি হ'ল 2005 তাৰপিছত 2008 চাৰ্টিফাই কপি, 2009 চাৰ্টিফাই কপি, এইবিলাক সকলো ডকুমেণ্ট বা 2012লৈকে ভোটাৰ তালিকা আছে আৰু চাৰ্টিফাই কপি 2016লৈকে কৰা আছিল। ইয়াৰ মাজত এটা দুষ্ট চক্ৰই লগ হৈ মাজতে এবাৰ সৈফুৰ ৰহমান তালুকদাৰ বাংলাদেশৰ ভোট আছে বুলি কৈ এটা গোচৰ কৰিছিল। গোচৰটো কোনে কৰিছিল গম পায় নেকি? গোচৰটো কৰিছিল কোনে, আমি তেতিয়া নাম দিয়া নাছিল, বিনা নামে গোচৰ কৰিছিল। পুলিচ আহিল, তেখেতে গ'ল আদালতত কেছ চলিল। কেছত যোৱাৰ পিছত সৈফুৰ ৰহমান তালুকদাৰে সেই আদালতৰ পৰা এই ৰায়টো পালে যে তেখেত ইণ্ডিয়ান নাগৰিক বুলি।
অভিযোগ হ'ল মানে আজি সৰুৰে পৰা মানে বুজমান হৈছোঁ যিমান বয়সৰ পৰা সেই বয়সলৈকে আমি দেখি আহিছোঁ যে আমাৰ বাবাৰ লগত যে মানুহে যে মানে দুশ্মনী কৰি আছে আজিৰ পৰা নহয়, আজি কমচে কম 20-30 বছৰ আগৰ পৰা মানে দুশ্মনী কৰি আহি আছে। এইবিলাক মানুহে মানে আমি এইটোৱে বিচাৰোঁ, আমাৰ দাদাই মানে যিমানখিনি কৈ থৈ গৈছে এইখিনি মানে সত্যই। এইখিনি আমাৰ চাইবুৰ ৰহমান আপোনাৰ কি হয়? মোৰ দেউতা হয়, ছয়ফুৰ ৰহমান তালুক মোৰ দেউতা হয়। দেউতা হয়। দেউতা আৰু আপোনাৰ নামটো কি আছিলে? হবিবুৰ ৰহমান তালুক। তেখেতৰ নামত যিটো অভিযোগ আহিছে এইটো সঁচা নেকি? মিছা হয়, এইটো মিছা হয়, সম্পূৰ্ণ মিছা। তাৰ বাবে আপোনালোকে কোনো ধৰণৰ পদক্ষেপ হাতত লৈছে নেকি? পদক্ষেপ সিহঁতৰ ওপৰত আমি মানহানি কেছ এটা কৰিম বুলি হেৰি লৈ আছোঁ। আচ্ছা, কালি পৰহি মানে আমি মানহানি কেছ এটা কৰিম বুলি মানে হেৰি কৰি আছোঁ। মোৰ দেউতাও এতিয়া ঘৰত নাই, হেৰি মানে চব অপাৰেশ্যন কৰিবলৈ গৈছে। সি আহিলে মানে আমি এই কেছটো বৰ্তমান আপোনালোকে আইনক কি জনাব এইটো বিষয় লৈ পেলাই? আইনক এইটোৱে জনাম যে এইটো উচিত তদন্ত হ'ব লাগে, মোৰ ডকুমেণ্টছখিনি চাই পেলাই মানে আমাক ন্যায় দিব লাগে। এইখিনি আমি আপোনাৰ মূল দাবী আপোনাৰ উচিত তদন্তটো হ'ব লাগে। উচিত তদন্ত হ'ব লাগে মোৰ দাবী। ঠিক আছে। কি হৈছে দাদা আজি আপোনালোকৰ? আজি 2-3 মাহ আগত মানে আমাৰ মছজিদৰ এটা মটৰ চুৰি হৈছিল। সেই মটৰ চুৰিটো হৈছিল মানে আমি মটৰ চুৰি হোৱা শুনি পেলাই আমি থানাত গৈছিলোঁ। থানাত গৈ কিনে এটা এজাহাৰ দিছিলোঁ। এজাহাৰ দিয়াৰ পিছত মানে আমি এটা সূত্ৰ লগাইছোঁ। আগদিনাখন এজাহাৰ দিছোঁ, পিছদিনাখন আমি মানে এই সূত্ৰ পাইছোঁ যে কাৰ ওপৰত এজাহাৰ দিছিলে আপোনালোকে? আব্দুল কাইমৰ ওপৰত। আব্দুল কাইমৰ ওপৰত এজাহাৰ দিয়াৰ পিছত মানে থানা আহি তাৰ ঘৰতে মটৰটো উদ্ধাৰ কৰিছে। তাৰপিছত সি থানাত গৈছে, তাক চালান দিছে। 2 মাহমান মানে জেল হাজতলৈ আছিলে। তাৰপিছত কোন আব্দুল কাইম? আব্দুল কাইম ঘৰত আহিছে। ঘৰত অহাৰ পিছত সি মানে আকৌ মানে এনেকুৱা মানে দুষ্কৃতি লগাইছে। মানে তাৰপিছত মানে বেলেগ এটা মানে টীম আছে, সেই টীমে মানে তাক মানে ফুচকাই দি আছে আৰু মোৰ লগত মানে কাজিয়া পেচাল লগাই আছে। যোৱা ৰাতি আগদিনা ৰাতি মানে মোৰ গাড়ী এখন মানে এই ৰাস্তাৰ সন্মুখতে মোৰ ঘৰতে বাউণ্ডৰীৰ ভিতৰতে গাড়ী এখন আছে, চমু গাড়ী। সেই চমু গাড়ীখনৰ গ্লাছ ভাঙি বেটাৰীটো চুৰ কৰি লৈ আকৌ কোনে ভাঙিছে? আব্দুল কাইমে? আব্দুল কাইম